गसाइगाव हाब्रुबिलाव गसाइगाव सम'बाय समितिनि बोसोरारि जुथुमा गसाइगावनि हाब्रुबिलाव गसाइगाव सम'बाय समितिनि बोसोरारि जुथुमाया दिनै जोबनानै थाङो। बे जुथुमायाव दिनै बोसोरसेयाव मा हाबा मावबोखो बेफोरखौ लानानै गुवारै सावरायलायो। लोगोसे फैगौ बोसोराव गसाइगाव सम'बाय समितिया 50 बोसोर जानोसैखौ नोजोर होनानै सनाथि मायथाइ फोरबोखौ जोबोद खुंनो साखाफारा होननानै फोरमायदों गसाइगाव सम'बाय समितिनि आफादगिरि बिथाङा। गसाइगाव सम'বায় সমিতিৰ 2022 আৰু 23 চনৰ আমি বছৰেকীয়া সাধাৰণ সভা ইয়াত অনুষ্ঠিত কৰিছোঁ আজি। আৰু এই সভাৰ জৰিয়তে আমি যোৱা বছৰ আমি 6 লাখৰ ওপৰত আমি টকা আয় কৰিবলৈ আমি সমৰ্থ হৈছোঁ। আৰু এটা ভাল কথা হৈছে এইখিনিয়ে যে আমাৰ গসাইগাঁও সমবায় সমিতি অহা বছৰ 2023 চনৰ ছেপ্টেম্বৰ মাহত আমাৰ 50 বছৰ পূৰ্ণ হ'ব। আৰু এই 50 বছৰ পূৰ্ণ হোৱাত আমি গসাইগাঁও সমবায় সমিতিয়ে আমি গৰ্জিয়াছলি এই অধিৱেশনখন পাতিম বুলি আমি আশা কৰিছোঁ বা আমি পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আৰু সেই অধিৱেশনত আমাৰ যিমান ছিনিয়ৰ অংশীদাৰ বন্ধুসকল আছে তেখেতসকলকে একত্ৰিত কৰিবলৈ আমি পৰিকল্পনা এটা কৰিছোঁ। বিভিন্ন আঁচনি আমি নতুন আমি লৈছোঁ। এই আঁচনিবিলাকো আমি হয়তো অহা এই গোল্ডেন জুবলি যিটো আমাৰ অধিৱেশন হ'ব এই অধিৱেশনত আমি হয়তো নতুন আঁচনিবিলাক আৰু বেছিকৈ আমি গ্ৰহণ কৰিম। বিশিষ্ট ব্যক্তি তেনেধৰণৰ আমি আমাৰ বছৰেকীয়া সাধাৰণ সভাত কৰা নহয়। আমাৰ বিভাগীয় কৰ্তৃপক্ষ বিষয়া আছে আমাৰ লগত। আৰু এই অঞ্চলৰ আমাৰ সমবায় সমিতি এলেকাৰ বহুতো ছিনিয়ৰ ব্যক্তিবিলাক আমাৰ মাজত উপস্থিত আছে তেখেতসকল।